মেইন ভিউ পইণ্ট হৈছে এইখিনি চাব পাৰিছে ইয়াৰ পৰা চাওক চ' গাইজ তাতে আমি আহিছোঁ আৰু এই নদীটো চাব পাৰিছে আৰু ওপৰৰ পৰা চালি নাজাৰা কিছু এনেকুৱা চাব পাৰিছে কি ধুনীয়া চাৰিওফালে সেউজীয়া পৰিৱেশ তো উৰিব্বা বাচ্চা বাচ্চা লোক ওয়েলকাম বেক টু মাই ইউটিউব চেনেল আমিrs ব্লগ মানে মোৰ ব্লগত আপোনালোকৰ স্বাগতম তো গাইছ আজি আপোনালোকক প্ৰাকৃতিক সৌন্দৰ্য প্ৰাকৃতিক নাজাৰা দেখাম তো একদম লাষ্টলৈকে ভিডিঅ'টো চাই থাকক কি হ'ব মই নিজেও নাজানো তো গাইছ মানে এইফালে আছে আমাৰ কেইজনমান আধা মৰা চলি আৰু আমি গৈ আছোঁ অসমৰ প্ৰাকৃতিক নাজাৰা উপভোগ কৰিবলৈ তো গাইছ চাবলৈ ক'ত যাই আছোঁ আমি Barombbo. তো গাইছ বলক পাহাৰক চিন্তি আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আৰু গাইছ আজি গৈ আছোঁ দেউতাৰ BMW পালচাৰখন লৈ তো গৈ আছোঁ বৰম্বৰ পাহাৰখনত আৰু আপোনালোকে জানে বৰম্বৰ পাহাৰখন বহুতেই বেছি ধুনীয়া তো ভিডিঅ'টো একদম লাষ্টলৈকে চাই থাকক ফাইনেলি চাব পাৰিছে আমি এখন দলঙৰ ওপৰত আছোঁ আৰু পুঠিমাৰী নদীৰ দৃশ্যটো চাওক কি ধুনীয়া লাগিছে আৰু ইয়াৰ পৰা বৰম্বৰ পাহাৰ বেছি দূৰ নহয় কাৰণ দলঙৰ পৰা ডাইৰেক্ট এই পাহাৰখন দেখা পায় এইখনেই হৈছে বৰম্বৰ পাহাৰ আৰু এই দলঙৰ পৰা পুঠিমাৰী নদীখনৰ দৃশ্যটো বহুতেই বেছি ধুনীয়া লাগিছে আৰু গাইছ ফাইনেলি আমি পাই গ'লো গেট চাব পাৰিছে এইফালে চিৰি দি উঠি যাব লাগিব ওপৰৰ ফালে তো গাইছ মানে আমি আজি উঠিমে তো আৰু এইফালে আছে আমাৰ মিনাৰেল ডাঙৰীয়া তো ৰেডি না আৰু গাইছ এনেকুৱা চিৰি দি আছে আৰু চিৰি দি ওপৰ ফালে উঠি যাব লাগিব ইয়দুৱা পুৰা জছত আছে উঠি যাই আছে তো চলো আৰু আমি এইফালে উঠি যাই আছোঁ চিৰি গাইছ আমি বহুত কষ্ট কৰি ওপৰ ফালে উঠি যাই আছোঁ কিন্তু সকলোৱে জানে কষ্টৰ ফল মিঠা চ' গাইছ মানে ওপৰত যাই কিনে আমি আচল মজাটো পাম তো আৰু আমাৰ মাল দুটা একদম পুৰা জছত আছে আগে গৈ আছে আৰু গাইছ চাওক আমাৰ অৱস্থা বেয়া হৈ গৈছে এইখিনি উঠি কিনে ভাগৰ লাগি গৈছে সেইকাৰণে আৰু সি বেটা আগত বহি আছে তো ভাই কি ভাগৰ লাগিছে নেকি বহুত ভাগৰ লাগিছে উঠিব লাগিব আৰু বহুত আৰু গাইছ এনেকুৱাকৈ আমি উঠি যাই আছোঁ বহুত ভাগৰ লাগিছে কিন্তু আমি হাৰ নামানো আমি ওপৰলৈ উঠিমেই অ' গাইছ মানে চাওক আহি ক'ত পাই গ'লো ইয়াৰ পৰা ভিউটো চাওক না অ' মাই গড তো ভাই লগ কেনেকুৱা লাগি আছে তো গাইছ আপোনালোকে এবাৰ হ'লে ইয়াত আহক কাৰণ ইয়াৰ যিটো মজা আপোনালোকে আন ক'তোই নাপায় কাৰণ চাৰিওফালে কি ধুনীয়া এটা পৰিৱেশ আৰু গাইছ ভিউ পইণ্ট হৈছে এইখিনি চাওক কি মজা লাগিছে ইয়াৰ পাই ৱাও আৰু এই নদীটো চাব পাৰিছে পুঠিমাৰী নদী আৰু এইফালে আমাৰ আধামৰা চলি বহি আছে যদি আপোনালোকৰ ওপৰত উঠাত ভাগৰ লাগে এইফালে বিছনাৰ নিচিনা বনোৱা আছে বিছনাখনত বহি কিনে আপোনালোকে অলপ টাইম জিৰাই ল'ব পাৰিব আৰু আমি অলপ আগতে এইখিনিত আছিলোঁ এইখিনিত মজাটো লৈ আছিলোঁ নো টেনশ্যন যদি আপোনালোকে পানী আনিবলৈ পাহৰি যায় তে এইফালে চাওক ওপৰত পানী পাব কাৰণ পানীৰ পাইপ ওপৰলৈকে গৈছে তো চলক যদি ওপৰত উঠি আহে চাব পাৰিছে এইফালে এটা মন্দিৰ আছে কি ধুনীয়া মন্দিৰ আছে আৰু এইফালে আছে ভিউ পইণ্টলৈকে যাই আছোঁ আৰু গাইছ মেইন ভিউ পইণ্ট এইখিনি আৰু ইয়াৰ পৰা চাওক নাজাৰা অ' মাই গড আৰু এইফালে আছে আমাৰ পুঠিমাৰী নদী চাওক কি নাজাৰাটো কি আমেজিং আৰু গাইছ দিছ ইজ বৰম্বৰ পাহাৰ ৱাও চাওক জেগাটো চাওক একবাৰ চাওক আৰু এই পাহাৰখনৰ পৰা পমক্কাৰ পাহাৰ আৰু কেদাৰ মন্দিৰৰ পাহাৰ ডাইৰেক্ট দেখা পায় আৰু এইফালে চাওক গুহাৰ নিচিনা হৈ আছে ইয়াত আপুনি ৰাতি থাকিব পাৰে যদি অকলে আহি ইয়াত ৰাতি কেম্প কৰি থাকিব পাৰে চাওক বৰষুণো নপৰে আৰু চাওক ইয়াৰ পৰা নাজাৰা চাওক আৰু গাইছ আপোনালোকে কিমান তলৰ পৰা চাব ওপৰৰ পৰা আৰু ওপৰৰ পৰা দেখিলে কিছু এনেকুৱা দেখা পায় চাৰিওফালে সেউজীয়া এটা পৰিৱেশ আৰু ড্ৰোন শ্বটটো মোৰ নহয় বেলেগৰ মানে চুৰ কৰিছে ক'ব গ'লে গাইছ ভিডিঅ'টো কেনেকুৱা পালে আশা কৰোঁ বহুত বেছি ভাল পালে যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি জনাব আৰু চেনেলটোত নতুনকৈ আহি থাকিলে ছাবস্ক্ৰাইব কৰি ঘণ্টাটো বাজি দিব চ' গাইছ আজিলৈ ইমান নেক্সট ভিডিঅ'ত আৰু লগ পাম